বহুত ভাল লাগিছে আজি মোৰ মনটো। ক'ত পঢ়িছিলা তুমি? বাগানপাৰা হাইস্কুলত। বাগানপাৰা স্কুলত। আৰু কিমান শতাংশ নম্বৰ পাইছা? 63%। 63 পাইছা। আৰু লেটাৰ পাইছা নেকি কিবাহত? অসমীয়া আৰু সংস্কৃত। যদিও কওঁ আচলতে তুমি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছা এইখন ঘৰৰ পৰা গৈ টিউচন লৈছিলা নেকি? টিউচন এটাই লৈছিলো। কি বিভাগত লৈছিলা? মেথছ। গণিত বিভাগত টিউচন লৈছিলা। কেনেকৈ পঢ়িছিলা অলপ যদি কৈ দিয়া। ৰাতিপুৱা পঢ়িছিলো আৰু টিউচনৰ পৰা আহি কিনে ৰাতি পঢ়িছিলো। কিমান সময় পঢ়িছিলা? বেছি সময় পঢ়া নাছিলো, 2 ঘন্টা বা 3 ঘন্টা মানে পঢ়িছিলো। আৰু যিটো তোমাৰ আজি ফলাফল, এই ফলাফলক লৈ তুমি সুখী নে আৰু বেছি আশা কৰিছিলা? সুখী। কি পঢ়িবা? আৰ্টছ, সায়েন্স? আৰ্টছ পঢ়িবা। কি হোৱাৰ মন তোমাৰ? নাৰ্ছ হবা। ভাল লাগিছে আৰু আসানত থাকিব বুলি ভাবিছিলো কিন্তু নোৱাৰিলে। আৰু আমিতো টিউচন দিবও নোৱাৰিলো কাৰণ গণিততো আধা হল দিয়া। কিবাকে যে তাই পাছ কৰিছে মোৰো সেয়ে ভাল লাগিছে। আপোনালোকে আচলতে কি ব্যৱসায়ৰ লগত জড়িত? কি ব্যৱসায়? তৰালি দেউতাকে কি কৰে? কি কৰে মানে এনেই অলপমান তাৰমানে ফুটপাথত বহি হেৰি কৰে, চব্জিৰ দোকান কৰে। সেই দিয়ে কিবাকে চলি আছো আৰু। তৰালি যিখিনি সুবিধা আচলতে বিচাৰিছিলে সেইখিনি আপোনালোকে দিব পাৰিছিল নে? গোটেই পাৰা নাই। দিব পাৰিলেতো আৰু বেছিয়ে ভাল হ'ল হয় কিজানি, কিন্তু এতিয়া দিব নোৱাৰিলো। ইমানটো আশা কৰি কামো নাই সেনে। দিব নোৱাৰিলে ইমান আশা নকৰো কাৰণ বহুত টকা পইচাৰ পৰাও বৰদেউতাকে অলপ সহায় কৰিছে, সেইকাৰণেহে মই এখানতে দিবা পাৰিছো। আজি বহুত ভাল লাগিছে মনটো? ভাল লাগিছে, বহুত ভাল লাগিছে মোৰ। আচলতে ক'বলৈ গ'লে আমি অত্যন্ত সুখী। তৰালিৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ আছে। মই ওচৰত সদায় দেখি থাকোঁ মই তেওঁৰ সম্বন্ধীয় বৰদেউতাক। গতিকে কিবা অসুবিধাত পৰিলে মোৰে পৰামৰ্শ লয় আৰু তাৰ আগ্ৰহ দেখি সঁচাকৈ আমি সুখী হৈছোঁ। আৰু পৰীক্ষা দি উঠিয়ে তাই প্ৰশ্ন কাকতবিলাক মোৰ ওচৰলৈ নিছিলে আৰু সেইবিলাক মই অনুমানিকভাৱে কিমান নম্বৰ পায় মই এটা হিচাপ কৰি দিছিলোঁ আৰু সেইমতেই তেওঁ ফলাফল পাইছে। অৱশ্যে আমি ভবাতকৈ সংস্কৃতত বেছিকৈ নম্বৰ তেওঁ পাবলৈ সক্ষম হৈছে। 100ৰ ভিতৰত 98 নম্বৰ পাইছে। গতিকে অত্যন্ত সুখী। কিন্তু তাই সুখী আচলতে আৰু 2 এখনত পোৱাৰ আশা আছিল, কিন্তু যিটো তেওঁলোকৰ ঘৰুৱা পৰিৱেশ আপোনালোকে দেখিছে। এসাঁজ খালে এসাঁজৰ কাৰণে চিন্তা কৰিব লাগে। তেওঁৰ দেউতাক সাধাৰণ ক্ষুদ্ৰ ব্যৱসায়ী। গাঁৱৰ অঞ্চলৰ পৰা শাক চব্জি সংগ্ৰহ কৰি মানে সি চহৰলৈ বিক্ৰী কৰি যিখিনি উপাৰ্জন হয় সেইখিনি পৰিয়ালটো চলায়। তৰালিক যিখিনি সুবিধা দিব লাগিছিল সেইখিনি যথেষ্ট পৰিমাণৰ নহয়। গতিকে তাই নিজা মানে চিন্তাত, নিজা মানে প্ৰচেষ্টাত ভাল ফল দেখিবলৈ পাইছে। তেওঁৰ মাতৃ তেওঁ এজন সুগৃহিণী আৰু ছোৱালীজনীৰ প্ৰতি পঢ়া শুনাত সম্পূৰ্ণ তদাৰক কৰা দেখাবলৈ পাইছিলোঁ মই। আৰু তাইৰো আগ্ৰহ আছিল সেই হিচাপে, কিন্তু ভবাতকৈ আৰু 2 এখনত লেটাৰ পোৱাৰ তেওঁৰ আশা আছিল। সেই পৰিৱেশটো দিব পৰা নাই আমি। সেইকাৰণে যিখিনি তেওঁ ৰিজাল্ট কৰিছে সেইখিনিতে আমি সন্তুষ্ট।